আজি বহুত দিনৰ পিছত লাইভত আহিছোঁ। আজি যেটো মোৰ জন্মদিন, এই জন্মদিনৰ দিনা মই লাইভত আহিম বুলি ভাবিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ প্ৰীতিকলতা চেনেললৈ। গাইজ, আজি অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ জন্মদিন। প্ৰথমে আমি তেওঁৰ জন্মদিনৰ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। তেওঁ নিজৰ জন্মদিনত লাইভ আহি কি ক'লে চাওঁ আহকচোন। গাইজ, যিসকলে চেনেলটিত নতুনকৈ আহিছে তেওঁলোকে আমাৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে আমাৰ নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ প্ৰথমে চাবলৈ পাব। চ' আহকচোন আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি বহুত দিনৰ পিছত লাইভত আহিছোঁ। আজি যেটো মোৰ জন্মদিন, এই জন্মদিনৰ দিনা মই লাইভত আহিম বুলি ভাবিলোঁ। প্ৰথমে ধন্যবাদ জনাইছোঁ অসমবাসী ৰাইজক, যিহেতু মৰিচিকা চিৰিয়েল এখন বহুত দিনৰ এটা সপোন আছিল যে ৰত্নাকৰৰ পিছত মৰিচিকা চিৰিয়েল এখন কৰিম বুলি। সেই আশাটো মনত বান্ধি পেলাই আমি সকলোৱে একত্ৰিত হৈ, মই, মোৰ DOP, আমাৰ টীমটো একত্ৰিত হৈ পেলাই মৰিচিকা চিৰিয়েলখন কৰিলোঁ। আপোনালোকৰ সহায় সহযোগিতা সঁচাই ধন্যবাদ জনাব লাগিব মৰিচিকা এটা শিখৰত লৈ যোৱাৰ কাৰণে। খুব 25 বছৰ পিছত সৰু স্ক্ৰীণত আহিছোঁ। মৰিচিকা চিৰিয়েল চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। লগতে আজি মোৰ জন্মদিনৰ দিনা এটা এনাউন্সমেণ্ট এটা দিবৰ কাৰণে মই আপোনালোকৰ মাজলৈ আহিলোঁ, লাইভত আহিলোঁ। ৰত্নাকৰৰ পিছত আমি 2 বছৰ যিহেতু ক'ভিডৰ কাৰণে আমি একো কাম কৰিব পৰা নাছিলোঁ। ৰত্নাকৰৰ পিছত মই বহুত প্লেন কৰিছিলোঁ ছবি এখন কৰিম বুলি। তাৰপিছত এটা চিন্তা কৰিলোঁ, নাই, অতি সোনকালে এই বছৰতে মানে এখন নতুন ছবি কাম আৰম্ভ কৰিম, যিটো ৰত্নাকৰ আপোনালোকে এটা শিখৰত লৈ গ'ল। মৰিচিকাও এটা শিখৰত লৈ গৈছে আপোনালোকে। চিৰিয়েল মৰিচিকাক যথেষ্ট সমাদৰ দিছে। শিল্পী কলাকুশলী হৈ মই যতীন বৰাই মৰিচিকা পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু আজি মই এনাউন্স কৰিব ওলাইছোঁ এখন ছবি, JB প্ৰডাকশ্যনৰ দ্বিতীয় প্ৰডাকশ্যন ৰত্নাকৰৰ পিছত। ছবিৰ নামটো আমি ঠিক কৰিলোঁ, আৰেদি আৰম্ভ কৰিলোঁ, যিটো ৰত্নাকৰ আপোনালোকৰ মোৰ ফাৰ্ষ্ট প্ৰডাকশ্যন আছে JB প্ৰডাকশ্যনৰ। মই ছবিৰ নামটো ঠিক কৰিছোঁ, আজি মই এনাউন্স কৰিছোঁ। ছবিৰ নামটো হৈছে ৰাঘৱ। সেইখিনিয়ে আজি এনাউন্সমেণ্ট, খালি ছবিৰ নামটো মই এনাউন্স কৰি থৈছোঁ, ৰাঘৱ। অতি সোনকালে আমি ছবিৰ শ্বুটিং ষ্টাৰ্ট কৰিম, স্ক্ৰিপ্টৰ কাম আৰম্ভ হৈছে। আৰু এবাৰ অলপ আৰু নতুনত্ব দিবৰ কাৰণে চেষ্টা কৰিম, কেৱল আপোনালোকৰ আশীৰ্বাদৰ। সকলোৱে বহুত মেছেজ কৰি আছে, মই হেপী বাৰ্থডে, থেংক ইউ, হেপী বাৰ্থডে উইচ কৰিছে, ধন্যবাদ। আচলতে বাৰ্থডেটো মই বাৰ্থডেত কেতিয়াও লাইভত অহা নাছিলোঁ, প্ৰথম আহিছোঁ লাইভত। আজি মন্দিৰত গ'লোঁ পৰিয়ালৰ লগত। আস্থা নাই, আস্থা হোষ্টেলত আছে। মোৰ ৱাইফ মিমি, মই, গীত, আমি মন্দিৰলৈ গ'লোঁ, সেৱা ল'লোঁ, বছৰটো যাতে ভালে ভালে যাওক। আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, ৰাঘৱে এটা পৰ্যায়ত যাতে ৰত্নাকৰক যেনেকৈ মৰম কৰিছে তেনেকৈ ৰাঘৱকো মৰম কৰক। আৰু আশা কৰিছোঁ এটা নতুনত্ব দিবৰ কাৰণে চেষ্টা কৰিম। এটা নতুন কেৰেক্টাৰ, মোৰ এটা সপোনৰ কেৰেক্টাৰ এটা আছিল, বাট আটাইকেইটা কেৰেক্টাৰ মোৰ ভাল লাগে। এটা চৰিত্ৰ মই এনেকুৱা ধৰণৰ কেৰেক্টাৰ এটা কৰিবলৈ খুবেই মন যায়, ৰাঘৱৰ নিচিনা। এতিয়া গোটেইখিনি নকওঁ, লাহে লাহে আপোনালোকে গম পাই থাকিব, ৰাঘৱৰ বিষয়ে আপোনালোকক জনাই থাকিম। আৰু গুড মৰ্ণিং, হেপী বাৰ্থডে দাদা, হেপী বাৰ্থডে, চবেই হেপী বাৰ্থডেৰ শুভেচ্ছা জনাইছে, ধন্যবাদ। এতিয়া মোৰ লগত আছে নৱনীতা, আহিবা, তুমি ক'বা কিবা? সকলোকে বহুত ধন্যবাদ। আচলতে আপোনালোকৰ মৰম স্নেহ আশীৰ্বাদৰ কাৰণে আমি নতুন নতুন কাম কৰিবৰ কাৰণে সাহস পাইছোঁ। যতীনে অলৰেডি ক'লে JB প্ৰডাকশ্যনৰ দ্বিতীয় নিবেদন হ'ব ৰাঘৱ। এটা খুব সুন্দৰ কাহিনী। বিশেষ একো নকওঁ এতিয়া, কাৰণ আজি অকল নামটোৱে এনাউন্স কৰিছোঁ, কাৰণ আপোনালোকে আমাক ইমান মৰম, ইমান আদৰ, ইমান হেঁপাহেৰে আমাৰ প্ৰতিটো কাম আদৰি লৈছে। আমি আপোনালোকক কি দিম? আমাৰ দিবলৈ আচলতে একো নাই, আমি আপোনালোকক কৰ্মৰে আমি আপোনালোকক কিবা দিব পাৰোঁ। গতিকে যতীনে ভাবিলে যে আজি জন্মদিনৰ দিনা দৰ্শকক, অসমৰ ৰাইজক নাম, যতীনে ছবিখনৰ দ্বিতীয় ছবিখনৰ নামটোৰে আপোনালোকক এটা যতীনৰ ফালৰ পৰা এটা
সামান্য এটা উপহাৰ আপোনালোকলে আগবঢ়াব বুলি ৰাঘৱ ৰাখিছোঁ আমাৰ দ্বিতীয় প্ৰডাকশ্যনৰ নাম আৰু বাকী গোটেই কথাখিনি আমি অতি সোনকালে এনাউন্স কৰিম ছবিখনত কোন থাকিব কোনে সংগীত কৰিব কালি নামটো আমি কালি ঠিক কৰিলোঁ মই দেখুৱাই মেলি যে নামটো খুব ভাল লাগিব ৰাঘৱ নামটো তাৰপিছত চিন্তা কৰি আমি দুটাই চিন্তা কৰি নাই এইটোৱে ফাইনেল কৰোঁ আপোনালোকৰ কেনেকুৱা লাগিছে আমাক জনাব আপোনালোকে কেনেকুৱা ধৰণৰ চিনেমা চাব বিচাৰে যতীনৰ পৰা ৰাঘৱত আপোনালোকে কি আশা কৰিছে আমি চেষ্টা কৰিম আপোনালোকৰ আশাসমূহ বা আপোনালোকে কেনেকুৱা ধৰণেৰে অসমীয়া চিনেমাক আৰু ওপৰলৈ লৈ যোৱাটো বিচাৰে আমাৰ ফালৰ পৰা আমি জেবি প্ৰডাকশ্যনৰ ফালৰ পৰা নিশ্চয় আমি সেইখিনি চেষ্টা কৰিম